নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক এই চেনেলটোলৈ। এই চেনেলটোত আপোনালোকক মই বিজ্ঞানী আৰু বৈজ্ঞানিক আৱিষ্কাৰৰ সম্বন্ধিত বহুতো তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিম। গতিকে আজি অকণ পলম নকৰি আমি এই ভিডিঅ'টোৰ আগলৈ আগবাঢ়ি যাওঁ বলক। গতিকে আজি প্ৰথম টপিকটো হৈছে আমাৰ অগ্নি নিৰ্বাপক যন্ত্ৰ অৰ্থাৎ ফায়াৰ এক্সটিংগুইশ্বাৰ। আমি সকলোৱে জানো যে অক্সিজেনৰ অবিহনে জুই নজ্বলে। গতিকে বায়ু অক্সিজেনৰ সংযোগতে জুই জ্বলে আমি সকলোৱে জানো। সেয়েহে প্ৰজ্বলিত পদাৰ্থক বায়ুৰ লগত সম্পৰ্ক শূন্য কৰি অগ্নি নিৰ্বাপক ব্যৱস্থা কৰা হয়। সাধাৰণতে ব্যৱহাৰ হোৱা অগ্নি নিৰ্বাপক যন্ত্ৰবিলাক যিবোৰ থাকে, এডাল দীঘল মজবুৰ আৰু ধাতৱ পাত্ৰৰ ভিতৰত ছ'ডিয়াম কাৰ্বনেটৰ জলীয় দ্ৰৱ ভৰোৱা থাকে আৰু তাৰ ভিতৰত সৰু সৰু কাঁচৰ পাত্ৰত ছালফিউৰিক এচিড পৃথক পাৰ্ট হিচাপে থাকে, পৃথকভাৱে ৰখা হয়। প্ৰয়োজনৰ সময়ত কাঁচৰ পাত্ৰবোৰ যিবোৰ থাকে মুখত যান্ত্ৰিক ব্যৱস্থাৰে চাপ দিলে এই কাঁচৰ পাত্ৰ ভাঙি ছালফিউৰিক এচিড নিৰ্গত হৈ ছ'ডিয়াম কাৰ্বনেটৰ লগত মিহলি হৈ পৰে। দুয়োটাই যেতিয়া ৰাসায়নিক বিক্ৰিয়া ঘটে তেতিয়া বন্ধ পাত্ৰটোৰ খোলাৰ ভিতৰত দুটাভাৱে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'বলৈ ধৰে, যিটোৱে জুই নুমুৱাত সহায় কৰে। ভিতৰৰ অত্যধিক চাপৰ ফলত যেতিয়া বেছি হেঁচা খায় এই গেছ পাত্ৰৰ মুখৰ নলীয়েদি বহু বেগেৰে ওলাই আহি প্ৰজ্বলিত পদাৰ্থত পৰেহি। কাৰ্বন ডাই অক্সাইড বায়ুতকৈ গধুৰ হোৱাৰ বাবে জ্বলন্ত পদাৰ্থবোৰ উপৰিভাগ এক গেছীয় আৱৰণে আবৃত হৈ পৰে, প্ৰলেপ এটা পৰি যায়, যাৰ ফলত বায়ুৰ সংস্ৰৱ শূন্য হৈ জুই নুমুৱাই পেলায়। সৰ্বপ্ৰথমে 1734 চনত জাৰ্মানীৰ এজন চিকিৎসকে কাঁচৰ গোলক এটাৰ ভিতৰত নিমখ পানী ভৰাই জুই নুমুৱাৰ এটা পদ্ধতি আৱিষ্কাৰ কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ ফলদায়ক নহ'ল। এই পদ্ধতিটোত তেওঁ নিমখ পানী ভৰোৱা কাঁচৰ গোলকবোৰ জুইলৈ দলিয়াব লাগিছিল। তাৰপিছত 1816 চনত জন মেনবি নামৰ সামৰিক বিষয়া এজনে জুই নুমুৱা এটা যন্ত্ৰ সাজি উলিয়াইছিল। তেওঁ কি কৰিছিলে, ধাতুৰ চিলিণ্ডাৰে নিৰ্মিত এই যন্ত্ৰৰ উচ্চ চাপৰ পানী আৰু বায়ু ভৰাই মুখখন বায়ু সোমাব নোৱাৰাকৈ বন্ধ কৰি থৈছিল। যেতিয়া মুখখন খুলি দিলে প্ৰচণ্ড বেগেৰে পানীখিনি ওলাই আহিছিল আৰু ই জুই নুমুৱাত সহায় কৰিছিল। গতিকে জৰ্জ মেনবি চাহাবৰ এই প্ৰকল্পটো তেওঁ বহুত কামত আহিছিল। তথাপিও আধুনিক পদ্ধতিৰ ওপৰত লক্ষ্য ৰাখি নতুন বৈজ্ঞানিকসকলে উন্নত মানৰ অগ্নি নিৰ্বাপক যন্ত্ৰ উদ্ভাৱন কৰিবলৈ সক্ষম হয়। এনে যন্ত্ৰৰ আজিকালি কি কয়, এনে যন্ত্ৰত পানীৰ সলনি উচ্চ চাপৰ কাৰ্বন ডাই অক্সাইড গেছ ভৰোৱা থাকে। পানীতকৈ বেছি থাকে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ, যিটো বায়ুত বহুত গধুৰ হয় কাৰ্বন ডাই অক্সাইড, যিটোৱে জুই নুমুৱাত অতি সোনকালে জুইখিনি নুমুৱাত সহায় কৰে। দ্বিতীয় মহাসমৰৰ সময়লৈকে অগ্নি নিৰ্বাপক যন্ত্ৰৰ অধিক উন্নতি হয় আৰু ইয়াত আপুনি কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব পৰাকৈ ছ'ডিয়াম কাৰ্বনেট অৰ্থাৎ কাপোৰ ধোৱা ছ'ডা যিটো হয় সেইটোকে ছ'ডিয়াম কাৰ্বনেট বুলি কোৱা হয়। ছ'ডিয়াম কাৰ্বনেট আৰু ছালফিউৰিক এচিড ৰখাৰ পদ্ধতি প্ৰচলন হ'বলৈ ধৰে। 1734 চনত জাৰ্মানীৰ যদিও চিকিৎসকজনে এই যন্ত্ৰটো ওলোৱাত ফলদায়ক নহ'ল, তথাপিও 1816 চনত জন মেনবি চাহাবে এই জুই নুমুৱা যন্ত্ৰবিধ সাজি উলিওৱাই সক্ষম হৈছিলে। আশা কৰিছোঁ আপোনালোকক অগ্নি নিৰ্বাপক যন্ত্ৰ অৰ্থাৎ ফায়াৰ এক্সটিংগুইশ্বাৰৰ বিষয়ে অধিক তথ্য দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। মোৰ এই চেনেলটোত কোনজন ব্যক্তিয়ে কেনেকুৱা ধৰণৰ বস্তু আৱিষ্কাৰ কৰিছিলে তেনে তথ্য মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে যদি ভাল পায় তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু জ্ঞানবিহীন জীৱন আৰু পথাবিহীন নাও দুইখন প্ৰায় একেই। গতিকে বন্ধু বান্ধৱী আপোনালোকৰ ল'ৰা ছোৱালী সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোবোৰ কথা জনাৰ কাৰণে সুবিধা দিয়ে যেন। ধন্যবাদ।